থাকে তাৰ পাৰ্টিটো যেতিয়া হৈছে তেতিয়া পাৰ্টিটো একমাত্ৰ IMDT বাতিল হোৱাৰ পিছত ডি ভোটাৰত যে মানে কষ্ট পাইছে সেইখিনি মানুহ ভোটাৰৰ কাৰণে ডিটেনশ্যন কেম্প তেতিয়া ডিটেনশ্যন কেম্প নাছিল সেইটো ইছ্যুলৈ পাৰ্টি ফোন কৰিলে যে আমি এই যে IMDT বাতিল হোৱাৰ পিছত মানুহ যেতিয়া হাৰাশাস্তি হ'ব ডি ভোটাৰ হ'ব কিন্তু আজিলৈকে দেখিলোঁ সিদিনা পাৰ্লামেণ্টত কোনদিন ক'লে না এছেম্বলিত সেইবিলাক কথা কোনদিন উঠালে কোনদিন ষ্ট্ৰাইক কৰিলে ধৰ্ণা দিলে বা কোনো এটা কেছ কৰি কোনো তাৰ আমিতো কোনো সম্বেদ নাপালোঁ যে সি কিবা এটা কৈছে এতিয়া ইমান দিন কংগ্ৰেছৰ লগত মিলি আছিল তেতিয়া এইবিলাক কথা কোৱা নাই এতিয়া যেই কংগ্ৰেছে তাক পাত্তা দিয়া নাই সি এতিয়া এইবিলাক কথা কৈ কংগ্ৰেছৰ নামত ডি ভোটাৰ নাই খাচ পাতি চৰৰ মাটি পাত্তা দিয়া নাই ডিটেনশ্যন কেম্প বনাইছে এইবিলাক কথা কংগ্ৰেছৰ দিনত হৈছে এইবিলাক সি কৈ আছে কিন্তু সি যেতিয়া কংগ্ৰেছ তাৰ লগত আছিল সি তেতিয়া এইবিলাক কথা কোৱা নাই গতিকে এতিয়া এইবিলাক কথা কৈ মানুহৰ মাজত ভুল বুজাবুজি কৰি আমি অহা দিনত আকৌ যাতে বিজেপি পাৱাৰত আহে সেইটো এটা ৰোল সি কৰি আছে গতিকে ইয়াৰ দ্বাৰা আমি ক'ব খোজোঁ ভাই আমাৰ বিশেষকৈ আমাৰ কমিউনিটিৰ মানুহ কংগ্ৰেছী মানুহ লাগে আমি অহা দিনত একত্ৰিতভাৱে হৈ এই বিজেপি চৰকাৰক ইয়াৰ পৰা উৎখাত কৰিব লাগে মানে এটা প্ৰতিশ্ৰুতি ৰাখিব পৰা নাই ইৰোশ্যনৰ প্ৰতিশ্ৰুতি ৰাখিব পৰা নাই তোমাৰ ইউনিভাৰ্চিটি দিয়া আনিব পৰা নাই মেথছ ফেক্টৰী ৰিভাইভ কৰিব পৰা নাই আৰু সি দাবী কৰে এতিয়া ব্ৰহ্মপুত্ৰ সি বনাইছে ব্ৰহ্মপুত্ৰ দলং বোলে সি ব্ৰহ্মপুত্ৰ দলং আমাৰ দিনত হৈছে EPF 2 মনমোহন সিং যেতিয়া প্ৰধানমন্ত্ৰী তেতিয়া আমাৰ দুই চিফ মিনিষ্টাৰে কি চাংমা মুকুল চাংমা আৰু লগতে আমাৰ চিফ মিনিষ্টাৰ আৰু আমাৰ MP বিলাকে লগ লাগি লাষ্টত এতিয়া এটা CP যোশী তেতিয়া ট্ৰান্সপৰ্ট মন্ত্ৰী তেতিয়া এই ব্ৰহ্মপুত্ৰ দলংটো এলট কৰে মনমোহন সিঙে আৰু দুজন চিফ মিনিষ্টাৰ ইয়াত খুব বেছিকৈ চিৰিয়াছলি আছিল আমাৰ চিফ মিনিষ্টাৰ মুকুল মেঘালয়ৰ চিফ মিনিষ্টাৰ ইহঁতৰ কাৰণে আজি এইটো বস্তু হৈছে আৰু সেইমত CP যোশী আমাৰ ট্ৰান্সপৰ্ট মন্ত্ৰী আছিল চেণ্ট্ৰেল ট্ৰান্সপৰ্ট মন্ত্ৰী CP যোশী এইটো চেংচন দিছিল সি এজন MP এতিয়া অপজিশ্যন পাৰ্টি এটাই MP দলং বনাব পৰা হৈ গ'ল তাৰ সৈতে লিখিছে সেনেকৈ MP লিখি থাকে যে কেতিয়া বনাব দলংটো কেতিয়া হ'ব এইবিলাক কথা উত্তৰ দিবই যে আমি কৰি আছোঁ কিন্তু সিটো কৰা নাই এজনে MP ইনফৰমেশ্যন পাব পাৰে লিখিব পাৰে আমি এনেকৈ বহুত কথা লিখিছোঁ আমাক জনাইছে কিন্তু সেইটো দ্যাট দিছ নট দ্য ফাইনেল যে হি ইজ ডুইং অল থিং এখন এজন MP প্ৰশ্ন কৰিব পাৰে তাৰ উত্তৰ আহিব পাৰে কিন্তু গভৰ্ণমেণ্ট ইজ দ্য মেইন তে গভৰ্ণমেণ্টে চব কৰি আছে গতিকে সেই কথা কৈ এতিয়া অপপ্ৰচাৰ মানুহৰ মাজত চলাইছে এইবিলাক ব্ৰহ্মপুত্ৰ দলং ধুবুৰী দলং ফুলবাৰী দলং বুলি সি বনালে দুটাৰ মাজত যে সম্পৰ্ক আছে এইটো কথা বৰ্তাত আপোনালোকে চব দেখিছে গোটেই আমাৰ ৰাইজেও বুজি পাইছে আমিতো আগৰ পৰাই কৈছিলোঁ যে সি এটা মেচ ফেক্সিং কৰি আমাৰ লগত আছিল তাৰ যেতিয়া তুমি দেখিলা যে আমি ইলেকশ্যনৰ আগত তাৰ ল'ৰাই ভৱানীপুৰত আহি গ'লে টুপিদাৰী চৰকাৰ হ'ব আজি সেইটো কথাত গৈ আজি RSS আপাৰ আসামত গৈ সেইবিলাক দেখুৱাই মানুহক দেখুৱাই গোটেই ভোট আমাৰ নীল কৰি দিলে যে এই বদৰুদ্দিন মানে টুপিদাৰী গভৰ্ণমেণ্ট হ'ব তাৰপিছত সি তাৰ ভায়েকে ক'লে যে এনেকুৱা চিফ মিনিষ্টাৰ আমি মানে কোনোদিন আমি এনেকুৱা ধৰণৰ চিফ মিনিষ্টাৰ আমি দেখা নাই ইমান ভাল চিফ মিনিষ্টাৰ আমাৰ কাৰণে দাদা আমিতো এইটো কৈছোঁ এইটো আমাৰ এইবাৰ দেখি আমাৰ যিটো ইণ্ডিয়া এলায়েন্স হৈছে ইয়াতো অল পাৰ্টি এটা আমি অপজিশ্যন পাৰ্টি এটা কোনো পাৰ্টিতো কোনো এলায়েন্সত নাই গতিকে দেখা দেখি আপোনাক গম পালে যে সি আমাৰ লগত নাই সি অলৰেডি বিজেপিৰ লগত থাকি হেমন্তৰ ইচ্ছাৰা হেমন্তৰ কথা মতে কাম কৰে আৰু মাজে মধ্যে এনেকৈ বেয়া ধৰণৰ ডিভিচিভ এটা কথা কৈ এটা কমিউনিটিৰ মাজত এটা ভুল ভ্ৰান্তি কৰিব খোজে বিজেপিৰ বিজেপিৰ বি টিম বদৰুদ্দিন আজমল এয়াই এতিয়া গতিকে এতিয়া তাৰ কথাত এতিয়া আমাৰ মানুহৰ মাজত দেখিলেও আমাৰ মানুহ খুব বেয়া পাইছে তাৰ কথা কালচাৰ নাই অসভ্য ধৰণৰ কথা বাৰ্তা পাতোঁতে বডি লেংগুৱেজ সিদিনা যিটো দেখাইছে চেলেং চাদৰটো দলিয়াই দিয়াৰ সময়ত সেইটো কাৰণে আমাৰ ল'ৰাই আমাৰ মানুহ খুব বেয়া পাইছে যিটো অভদ্ৰ মানুহ ইমান মেচ ফেক্টৰী সম্বন্ধে কৈছিল সি আহিল মেচ ফেক্টৰীটো চালু কৰাব কিন্তু আজি 15 বছৰ গ'ল তাৰ কোনো এক্টিভিটি নাই যে মেচ ফেক্টৰীটো কি হ'ল ক'ত গ'ল আজি এই মেচ ফেক্টৰীটো দালালৰ হাতত বিক্ৰী কৰি আজি যিমান এমপ্লয় আছিল চবৰে ঘৰত হাহাকাৰ লগাই দিছে গতিকে এটা কথা ৰাখিব পৰা নাই সি তেতিয়া কৈছিল আলিগড়ৰ কেম্পাছ আনিব মই জানো সেইটো সি আলিগড়ৰ কেম্পাছ পাণবাৰীত আনিব আলিগড় ইউনিভাৰ্চিটিৰ কেম্পাছ কোনো কথা নাই মিছা কথা সেইবিলাক সি মেডিকেল কলেজ ইয়াত খুলিব সি মাটিও লৈছে তাত নিজা কিন্তু আজিলৈকে কোনো কাম কৰা নাই গতিকে সেইবিলাক আৰু তাততো জানাই আজি যিটো ইয়াৰ যিটো প্ৰব্লেম এতিয়া মেইন কথা হৈছে ৰাজনৈতিক প্ৰব্লেম আমাৰ ভিতৰত বেছিকৈ আহিছে লোকসভা নিৰ্বাচনক লৈ আপোনাৰ কি চিন্তা চৰ্চা চিন্তা আমি ধুবুৰীক লৈ আমাৰ এতিয়া এইবাৰ কংগ্ৰেছ পাৰ্টিৰ এটাই আমাৰ ভূপেন বৰাৰ এটা মানে টাৰ্ণিং পইণ্ট যে আমি যেনেকৈ হওক বদৰুদ্দিনক ইয়াৰ পৰা গুচাব লাগে
কাৰণ সি যেনেকৈ ডাবল ৰোল কৰি আমাৰ ভোটবিলাক ভাগ বতৰা কৰি সি আকৌ বিজেপিক ইয়াত পাৰ হোৱাৰ কাৰণে সি এটা প্ৰচেষ্টা কৰিছে গতিকে সেইকাৰণে আমি কৈছোঁ যে আমি কমপ্লিটলি তাৰ লগত কোনো আমাৰ লিংক নাই আৰু আমি অহা দিনত ইনশাআল্লাহ আমাৰ ইয়াত যিটো আমি মানুহৰ মাজত শুনা পাওঁ মই এজন চিৰিয়াছ কেণ্ডিডেট মই এজন চিৰিয়াছ দাবীদাৰ হাইকমাণ্ডে যদি মোক দিয়ে সিও 3বাৰৰ MP ময়ো 3বাৰৰ MP চাই ল'ম যে তাৰ কেনেকুৱা ধৰণে কাৰ পাল্লা বেছি হয় ইনশাআল্লাহ টক্কৰ হ'ব আৰু টক্কৰ নহয় ইনশাআল্লাহ মই জিকি যাম সেইটো মোৰ সাহস আছে মোৰ এটা কনফিডেঞ্চ আছে মোৰ সমষ্টিৰ প্ৰতি হওক এটা দুৰ্ভাগ্য মই বহুদিন আমাৰ পাৰ্টীয়ে মোক সেইটো সুযোগ দিয়া নাছিল মোৰ কপালো বেয়া আছিল কিন্তু এইবাৰ যিটো আমাৰ প্ৰেচিডেণ্ট আহিছে তেখেতে চব বস্তু ছাৰ্ভে কৰিছে যে কাক দিলে ইয়াত বদৰুদ্দিন হৰোৱা যাব সেইবিলাক কথা তেখেতে চিন্তা চৰ্চা কৰিছে আৰু বদৰুদ্দিনক যাতে আমি ইয়াত টুকুৰা কৰিব পাৰোঁ ৰাজনৈতিকভাৱে যাতে তেখেতক দূৰ কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ অহা 24ত যিটো পাৰ্লামেণ্ট এছেম্বলি ইলেকশ্যন হ'ব তেতিয়াহ'লে আমাৰ যিবিলাক ধুবুৰী গৌৰীপুৰ বিলাসীপাৰা পূব পশ্চিমৰ যিবিলাক তাৰ কেণ্ডিডেট MLA আছে আমি সব কংগ্ৰেছৰ হাতত আহিব আশাবাদী হয়